পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ আগবাঢ়িছোঁ। APSC ফালৰ পৰা এটা নতুনকৈ নটিফিকেশ্যন তেখেতসকলে দিছে যে আপোনালোকৰ যি CC মেইনছৰ পৰীক্ষা অনুষ্ঠিত হৈছিল 8, 9, 10 জুলাই 2023 তাৰিখে, সেই মেইনছ পৰীক্ষাৰ ৰিজাল্ট আপোনালোকৰ কেতিয়া ঘোষণা কৰিব তাৰ মাহটো আপোনালোকৰ ইয়াত ঘোষণা কৰিছে। ডেটটো দিয়া নাই, কোনটো মাহত দিব সেইটো দিছে। আপোনালোকে দেখিছে যে ইয়াত আপোনালোকৰ যি মেইনছ পৰীক্ষাৰ ৰিজাল্ট অক্টোবৰ 2023 তাৰিখে আপোনালোকে ঘোষণা কৰিব। লগতে ভাইভা আপোনালোকৰ নৱেম্বৰ 2023 তাৰিখে অনুষ্ঠিত হ'ব আৰু ৰিজাল্ট খুব সম্ভৱ ডিচেম্বৰ বা জানুৱাৰী মাহত আপোনালোকৰ প্ৰকাশ কৰিব। লগতে ইয়াত এইটো কথা কৈছে যে যি আপোনালোকৰ নেক্সট 2024 চনত CC প্ৰিলিমছ পৰীক্ষা হ'ব, সেইটো আপোনালোকৰ অহা বছৰ মাৰ্চ মাহত হ'ব বুলি অনুষ্ঠিত হ'ব বুলি ইয়াত উল্লেখ কৰিছে। সেইটো চাবলৈ গ'লে আপোনালোকৰ 2023 চনৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত আপোনালোকৰ ফৰ্ম ফিল আপ আৰম্ভ হৈ যাব। সেইটো চাই আপোনালোকে এতিয়া প্ৰিপেৰেশ্যন কৰিব লাগিব। ডিচেম্বৰ মাহত খুব সম্ভৱ নটিফিকেশ্যনটো ওলাই যাব আৰু মাৰ্চ মাহত পৰীক্ষা হ'ব। আজি ভিডিঅ'টোত ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাষ্টলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।